এই ভিডিঅ'টো দেখিবলৈ পাইছে এই যিখন গাড়ী এই গাড়ীখন সেই ট্ৰাকখনৰ তলত আছে গতিকে এই গাড়ীখন হৈছে জন্মনি ৰাভা এক্সিডেণ্ট হোৱা গাড়ীখন এইটোৰ ফুটেজটো মই ইয়াৰ আগৰটো ভিডিঅ'ত কৈছিলোঁ যে এই জন্মনি ৰাভাৰ যিটো এক্সিডেণ্ট কেছ সেইটো পৰিকল্পিত এটা হত্যাকাণ্ড হ'ব পাৰে ইতিমধ্যে বহুতো তথ্য আহি পৰিছে জন্মনি ৰাভাৰ হত্যাৰ ৰহস্যৰ ওপৰত বহুতো তথ্য আহি পৰিছে গতিকে মোৰ আগৰটো ভিডিঅ'ত যেনেদৰে কোৱা হৈছিলে এতিয়া এই ভিডিঅ'টো কথাটো হৈছে যে বহুতৰে বহুত ধৰণে কৈছে যে জন্মনি ৰাভাৰ মৃত্যুৰ আগতে ৰেপ কৰা হৈছিলে গতিকে ৰেপ কৰা হৈছিল কি নাই হোৱা সেই বিষয়টো লৈ বডিটো যেতিয়া ডেড বডিটো পোষ্টমৰ্টেম কৰা হয় পোষ্টমৰ্টেম ৰিপৰ্টত কি ওলাইছিলে সেই বিষয়টো আচলতে গুৰুত্বপূৰ্ণ পোষ্টমৰ্টেম ৰিপৰ্টত কেনেধৰণে আহিছিলে বা সেইখিনি কিবা মেনেজ হৈছে নেকি পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আচলতে মাৰ্ডাৰ হয় নহয় নে প্ৰকৃত এক্সিডেণ্ট সেই বিষয়টো চোৱা উচিত আৰু কথা হ'ল জন্মনি ৰাভাৰ মৃত্যুৰ আঁৰত হয়তো বহুত ডাঙৰ ডাঙৰ মানুহৰ হাত থাকিব পাৰে যেনেদৰে জন্মনি ৰাভাৰ যিহেতু এগৰাকী দক্ষ পুলিচ অফিচাৰ আছিল তেখেতে বহুতো কলা ব্যৱসায়ীৰ ওপৰত মাত মাতিছে বা বহুতো তেনেকুৱা ধৰণৰ মানুহৰ ওপৰত মাত মাতি তেখেত বহুত বিপদতো পৰিছে গতিকে কথাটো হ'ল যে তেনেকুৱা ধৰণৰ কিছুমান ডাঙৰ ডাঙৰ মানুহৰ কুকৰ্মৰ তথ্য থাকিব পাৰে তেখেতৰ হাতত বা সেই তথ্যখিনিৰ পৰা হাত সাৰিবৰ বাবেও তেখেতক হয়তো মৃত্যুৰ দণ্ড দিব পাৰে বা হত্যাও কৰিব পাৰে গতিকে এইখিনি কথা আচলতে গুৰুত্ব দিয়াটো উচিত আৰু দ্বিতীয় কথাটো হ'ল যে জন্মনি ৰাভাৰ মৃত্যুৰ যিজন ব্যক্তিয়ে বৰ্ণনা কৰিছে যে সেই গাড়ীখনৰ পৰা দুজন ব্যক্তি নামি গৈছে সেই ব্যক্তিজনে আচলতে তেখেতে যি ঘটনা দেখিছে সেই ঘটনা ইতিমধ্যে ছ'চিয়েল মিডিয়া হওক বা নিউজৰ আগত তেখেতে বৰ্ণনা কৰিছে আৰু তেখেতে নিজেই আকৌ কৈছে যে তেওঁৰ জীৱনৰ প্ৰতি আশংকা আহিছে কথাটো একচুৱেলি চাবলৈ গ'লে সঁচা কথা যদি প্ৰকৃততে তেনেকুৱা এটা ঘটনা হয় তেখেতে জীৱনৰ প্ৰতি আশংকা গতিকে তেখেতৰ জীৱনৰ প্ৰতি এটা আশংকা আহিব পাৰে যদি প্ৰকৃত তেওঁ হত্যা কৰা হয় বা সেই কথাখিনিৰ সৈতে সত্যতা আছে গতিকে তেখেতৰ জীৱনৰ প্ৰতি যে ভাবুকি নাহিব সেইটো কথা আচলতে নুই কৰিব নোৱাৰি কথাটো হ'ল তেখেতৰ পৰাও বহুতখিনি তথ্য পাইছে বা বহুতো ফোন ৰেকৰ্ডৰ জৰিয়তেও ইতিমধ্যে বহুত তথ্য আহিছে যে জন্মনি ৰাভাৰ লগত কি হৈছিলে নতুন ৰহস্য আহি আছে গতিকে ৰেপ কৰাৰ কথাটো ইতিমধ্যে ওলাইছে যে সেইটো ৰেপ কৰা আছিল নে নাই সেইটো বৰ্তমানলৈ ক্লিয়াৰ হোৱা নাই গতিকে তেনেধৰণৰ তথ্য অনুসৰি অতি সোনকালে যাতে চৰকাৰে বা আইনে কিবা এটা উচিত তদন্ত কৰি ন্যায় দিয়ে তাৰে কামনা কৰিছোঁ আমি সকলোৱে গতিকে যিহেতু সমাজৰ এগৰাকী দক্ষ বা এগৰাকী প্ৰতিভাশালী প্ৰভাৱশালী অফিচাৰ হিচাপে তেখেতে কাম কৰি গৈছে গতিকে তেখেতে ন্যায় পোৱাটো সকলোৱে বিচাৰিব গতিকে তেখেতে ন্যায় পোৱাটোৰ ওপৰত চৰকাৰে যাতে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লয় অতি সোনকালেই দোষীক শাস্তি পোৱাটো বিচাৰোঁ আমি সকলোৱে